নিশ্চিন্ত হোৱা। ওম শান্তি। আজিৰ মুৰলী 19 তাৰিখ 12 মাহ 2022। বাবাই কৈছে, মৰমৰ সন্তানসকল, শিৱ বাবা এই সময়ত তোমালোকৰ সন্মুখত বিৰাজমান হৈ আছে। তোমালোকৰ প্ৰথমে এইটো নিশ্চয় জন্মিব লাগে যে আমাক পঢ়াওঁতাজন হৈছে স্বয়ং শিৱ বাবা, কোনো দেহধাৰী নহয়। প্ৰশ্ন, পিতাক কোনটো প্ৰশ্ন সোধাটো যেন পিতাক অপমান কৰা হয়। উত্তৰ, সন্তানসকলে পিতাক সোধে, বাবা আপোনাৰ এই শৰীৰত কেতিয়ালৈকে আগমন হৈ থাকিব বা বিনাশ কেতিয়া হ'ব? বাবাই কয়, এনেকৈ সুধি তোমালোকে যেন মোক অপমান কৰা। অতিথিক সোধা হয় যে আপুনি আৰু কিমান দিন থাকিব? ইয়াতো অপমান কৰা হ'ল নহয় জানো? তেনেকৈ সুধিলে ক'ব, মই তোমালোকৰ বাবে বোজা হৈ পৰিছোঁ নেকি? শিৱ বাবাটো যেতিয়ালৈকে ইয়াত আছে তেতিয়ালৈকে তোমালোক সন্তানসকল আনন্দিত হোৱা নহয় জানো? সেইকাৰণে এনেকুৱা প্ৰশ্ন পিতাক সুধিব নালাগে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য আহাৰ 1, গুপ্ত ৰূপত যোগ বলেৰে ভাৰতক স্বৰ্গ কৰি তোলাৰ সেৱা কৰিব লাগে। আত্মিক সেৱাধাৰী হ'ব লাগে। 2, আমাৰ সৰ্বোত্তম ব্ৰাহ্মণ কুল, আমি সুদৰ্শন চক্ৰধাৰী হওঁ, এইটো নিচাত থাকিব লাগে। কোনো কথাত সংশয় কৰিব নালাগে। বৰদান, পৰমাত্মাৰ চিন্তনৰ আধাৰত সদায় চিন্তামুক্ত হৈ থাকোঁতা নিশ্চয় বুদ্ধিৰ নিশ্চিন্ত হোৱা। শ্লোগান, সদায় সন্তুষ্টতাৰ অনুভৱ কৰিবলৈ হ'লে সকলোৰে আশীৰ্বাদ লৈ থাকা। ওম শান্তি।